ঐ যিটো ল'ৰা এনি টাইম ৰেপ চং মাৰি থাকো ঐ আজি সেইটো ল'ৰাৰ মুখত দেশপ্ৰেমমূলক জাতিপ্ৰেমমূলক এই গানটো কেনেকে ওলাল? ঐ কাৰণ আছে ছাৰ, কাৰণ আছে। ঐ ইয়াৰ কি কাৰণ আছে অ' নেউলা? ছাৰ খাটাৰ কাৰণ আছে। এই কাৰণ নথকাকে পানেধৰ পুতেকে একো গানেই নেগায়, একো কথাই নকয়। কি কাৰণ আছে ভালকে বুজাই কচোন, ভালকে বুজাই ক। এই কাৰণটো বাৰু কম ছাৰ, কিন্তু তাৰ আগতে জাতিপ্ৰেমমূলক গান এটা আকৌ শুনি লওকচোন। এই শুনি লওঁ, তাৰপিছত বাৰু কাৰণটো জানিম। তো গাইছ, মই এটা জাতিপ্ৰেমমূলক গান গাবলৈ ওলাইছো, আপোনালোকৰ গানটো ভালকৈ শুনিব। নাগালেণ্ডৰ বৰ্ডাৰ দি সোমাই বাংলাদেশী, অসমৰে মাটিতে বনাই বৰ ভেটি। আজি এটা ঘৰ সাজিব, কাইলে এখন গাঁও, অসমতে অসমীয়াৰ মাটি নাটনি। গৰু চুৰৈ, কাৰী চুৰৈ আৰু ধৰ্ষণকাৰী, সকলোতে মাথো শুনো আমি বাংলাদেশী। NRC নামত আকৌ অসমীয়াৰ হানি, নাগালেণ্ডৰ বৰ্ডাৰ দি সোমাই বাংলাদেশী, অসমৰে মাটিতে বনাই বৰ ভেটি। ঐ তোৰ কিন্তু এই জাতিপ্ৰেমমূলক গানটো দম আছে দেই নেউলা, কিন্তু তই আজি এনেকৈ জাতিপ্ৰেমমূলক গান গাই আছ কিয়? এই কাৰণটো কচোন। ঐ ছাৰ, এই কাৰণটো বাৰু জানিব, তাৰ আগতে আপুনি এটা প্ৰশ্ন উত্তৰ দিয়কচোন আমাক। ঐ প্ৰশ্ন? এই কি প্ৰশ্ন সুধিবিচোন, সোধচোন সোধ। আছে ছাৰ, এটা খাটাৰা প্ৰশ্ন আছে, এটা বিখ্যাত প্ৰশ্ন। এই বিখ্যাত প্ৰশ্নটো কি আকৌ? ছাৰ, এটা বিখ্যাত প্ৰশ্ন। এই কওকচোন বাৰু ছাৰ, যিবিলাক বাংলাদেশী অবৈধভাৱে আমাৰ ভাৰতত প্ৰৱেশ কৰে, এই সিহঁতক কি বুলি কয়? ঐ সিহঁতকনো আৰু কি বুলি ক'ব? এই অবৈধভাৱে প্ৰৱেশ কৰি যেতিয়া অবৈধকাৰীয়ে হ'ব। ছাৰ, সিহঁতটো অবৈধকাৰী হয়েই, লগতে সিহঁতক আৰু এটা নাম দিব পাৰি, আৰু সেইটো হৈছে সাপ। বান্ধৱ কৃষ্ণ, ঐ সাপ বুলি ক'লে একো ফালৰ পৰা একো নিমিলে নহয়। এতিয়া অবৈধভাৱে প্ৰৱেশ কৰে কাৰণে সিহঁত অবৈধকাৰী, আকৌ সাপ কেনেকে হ'ল? ছাৰ, এই অবৈধভাৱে ভাৰতলৈ অহাকেইটা এটা এটা সাপেই হয়। মই হ'লে একো বুজিব পৰা নাই দেই। এই তহঁতি ভালকে মোক বুজাই কচোন। ছাৰ শুনক, মই আপোনাক ভালকৈ বুজাই দিছো। এই দুদিনমানৰ আগত এই দুটা বাংলাদেশী ইউটিউবাৰে, মানে ব্লগাৰ ইউটিউবাৰ, এই সিহঁতে দুটা ভিডিঅ' আপলোড কৰিছিল, বেলেগ বেলেগ ভিডিঅ'। এই তাত এটা ইউটিউবাৰে দেখুৱাইছে এই কাৰোবাৰ বাৰীৰ পাছফালেদি হাগা লেটিনৰ পিছেদি আমাৰ ভাৰতত প্ৰৱেশ কৰিব পাৰে, আৰু এটা ইউটিউবাৰে দেখুৱাইছে এই পানী অহা যোৱা কৰিবলৈ যে পুলটো বান্ধি দিয়ে, সেই তাৰ ভিতৰেদি আমাৰ ভাৰতত প্ৰৱেশ কৰিব পাৰি বুলি দেখুৱাইছে। সেইটো কাৰণে আমি সেইফালৰ পৰা কৈছো যে যিকেইটা অবৈধভাৱে আমাৰ ভাৰতত প্ৰৱেশ কৰে, আমাৰ ভাৰতলৈ আহে, এই সিহঁতকেইটা এটা এটা সাপ। সেইটো বাৰু মই বুজিলো, সেই ভিডিঅ' দুটা ময়ো চাইছিলো, কিন্তু তহঁতি যে সাপৰ নাম দিছ সেইটোহে মই বুজিব পৰা নাই, সেইটো ভালকে বুজা। ছাৰ কথাটো মানে এনেকুৱা দেই, এই এখিলাও কাগজ নোহোৱাকৈ এখন দেশৰ পৰা আন এখন দেশলৈ এই মাটিয়ে বগাই হওক বা পানীয়ে বগাই হওক, এটা বস্তুৱে অহা যোৱা কৰি থাকিব পাৰে, আৰু সেইটোৱে হৈছে সাপ। ঠিক তেনেদৰে বাংলাদেশৰ পৰা আমাৰ ভাৰতলৈ এই হাগা লেটিনৰ পিছফালেদিয়ে হওক বা পুলৰ ভিতৰেদিয়ে হওক, যিকেইটা বাংলাদেশী অহা যোৱা কৰি থাকে এখিলাও কাগজ নোহোৱাকৈ, এই সেইকেইটাও এটা এটা সাপ নহয় জানো ছাৰ? বান্ধৱ কৃষ্ণ, তই কিন্তু বৰ খাটা উত্তৰ দিলি দেই নেউলা। তোৰ কিন্তু উত্তৰত দম আছে দেই। মই ভবাই নাছিলো সিহঁত যে এটা এটা সাপেই, সিহঁতো সাপৰ নিচিনাকৈ বগাই আহে। মই আজিহে বুজি পাইছো, তাকো তোৰ উত্তৰ শুনি কিন্তু মই কি কম নেউলা, তোৰ উত্তৰত কিন্তু দম আছে। ছাৰ, এতিয়া আপুনি চাগে নিশ্চয় খাটাৰা কাৰণটো আৰু বিখ্যাত প্ৰশ্নটোৰ উত্তৰ নিশ্চয় পালে। পালো, তহঁতিও কিন্তু খাতৰা কথা চিন্তা কৰিব পাৰ দেই। তেতিয়াহ'লে আমি আলোচনা কৰি থকা টপিকটো ইমানতে শেষ কৰো, আৰু লগতে ভিডিঅ'টো সামৰণি মাৰো, নহয় জানো নেউলা? বাকলি নহয়নো কি ছাৰ? তেতিয়াহ'লে গাইছ, ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছো। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। জয় আই অসম। বান্ধৱ কৃষ্ণ।
মন উৰণীয়া জীৱন দুদিনীয়া ৰৈ ৰৈ কোনো লাভ নাই ৰাতি কেনেবাকৈ তোৰে ঘৰ ওলাম গৈ লৈ যাম তোকে পলুৱাই ফোনত পেপে সদায় ৰাতি পেপে খালি নে বিয়া পাতি নে কিমান শুনাবি তই তোকে লৈ লৈ যামে গৈ দূৰণিলৈ হেই নেউলা ফালি দিছ তই ফালি দিছ হিলাই দিছ গোটেই ঐ বান্ধৱহৰি ৰামকৃষ্ণ ঐ নেউলা তই ইমান টেটু ফালিছ কিয় তই গম পাইছ নাই তোৰ চিঞৰত স্কুল ৰজন জনাই গৈছে কাণ তাল মাৰি গৈছে আমাৰ ছাৰ আপুনি এটা কথা নাজানে নেকি অসমত এতিয়া ফটাফটি ধুমুহা চলি আছে গোটেই অসম হিলাই দিছে ঐ ফাটা ফাটি ধুমুহা ঐ এইটোনো কেনেকুৱা ধুমুহা ফণী ধুমুহাৰ কথা শুনিছো ঐ ঘূৰ্ণী বতাহৰ কথাও জানো এই ফাটা ফাটি ধুমুহাটো কি ঘৰৰ টিনপাত গিছলা উৰুৱাই নিব নেকি আকৌ হে ছাৰে বহুত কথাই জানিবলগীয়া আছে দেখোন ফাটা পাতি ধুমুহা মানে এইটো এই গছ ভঙা টিংপাত উৰুৱাই নিয়া ধুমুহাটোৰ কথা কোৱা নাই নহয় আপুনি এটা কথা গম পোৱাই নাই নেকি ছাৰ অসমত এতিয়া কি ধুমুহা চলি আছে বিদুৰ ভাই ধুমুহা চলি আছে চব ফালে বিদুৰ ভাই অ তহঁতি তাৰমানে বিদুৰ ভাই চিনেমাখনৰ ধুমুহাৰ কথা কৈছ এই সেইটোনো কোনে নাজানে এতিয়া যিফালেকে চাওঁ সেইফালে বিদুৰ ভাই ইফালেও বিদুৰ ভাই সিফালেও বিদুৰ ভাই ঐ তহঁত মুখাই পিছে বিদুৰ ভাই চিনেমা চালিনে নাই ছাৰ কথা সুধিছে আমি ইমান দিনলৈকে চিনেমা নোচোৱাকে থাকিব পাৰিম নে বাৰু আমি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'ৱে চিনেমা চাইছো পিছে কচোন বাৰু চিনেমাখন চাই কেনেকুৱা পালি ফাটা ফাটি চিনেমা বনাইছে ছাৰ সেই চিনেমাখন চাই অহা দিন ধৰি মোৰ মুখত গানে নুগুচাই গৈছে ঐ ছাৰ আপুনি এটা কথা গম পাইছে নাই সেই চিনেমাখনত যে আছে পেপে নেনে গানটো সেই গানটোত যে ৰেপ চং অকণ আছে সেই ৰেপ চংখন নেউলাই নিজৰ ডিজাইনত একেবাৰে বনাই পেলালে নহয় চিনেমাখন চাই আহি হে হয়নে নেউলা এই ভেদেলাই সঁচাকে কৈছে নে মিছাকে কৈছে তই গান বনাব পৰা হলি ছাৰ অকমান চেষ্টা কৰিছো আৰু সেইবিলাককে দেখি দেখি বাও তইনো কি গান বনাইছ এবাৰ শুনাচোন আমিও শুনো সেই ৰাইজেও শুনক নালাগে নেকি ছাৰ মই বনোৱা ৰেপ শুনিলে ৰাইজে ভিডিঅ'টো সম্পূৰ্ণকৈ নাচাবই নহয় গা একো নহয় ৰাইজে শুনিলেহে গম পাব তই কেনেকুৱানো ৰেপ বনাইছ বাও ছাৰ আপুনি ইমান জোৰ কৰিছে যেতিয়া মই গাই শুনাম কিন্তু তাৰ আগতে সেই চিনেমাখনত থকা সেই গানটোৰ ৰেপখন দুলাইনমান গেধেলাই গাই শুনাব লাগিব তাৰপিছতে মই বনোৱাখন শুনাম ঐ ভেদেলা শুনাচোন শুনা আমাৰ SUV বোপায়ে গোৱা সেই ৰেপটো দুলাইনমান তই প্ৰথম গাই শুনা তাৰপিছত নেউলাই নিজে বনোৱা ৰেপটো শুনাব গা তই এতিয়া গা হ'ব বাৰু ছাৰ আপুনি গাই দিবলৈ কৈছে যেতিয়া গাই দিওঁ আৰু ঐ গেধেলা তই অকণমান মিউজিকটোকে দে আৰু ছাৰে যেতিয়া ইমান জোৰ কৰিছে গাই দিওঁ আৰু নহয় জানো ছাৰ গা ৰেপ চং মাৰি একেবাৰে হিলাই দে তেতিয়াহ'লে ধৰিছোঁ আৰু ছাৰ 1 2 3 ককাইদেউ ঢোলটো অকণমান খৰ লগতে পেপাটো অকণমান ধৰ লাহেকৈ হাত দুখন ধৰি লৈ দুপাকমান ঘূৰি লৈ কঁকাল ভাঙি অকণমান লৰ ককাইদেউ ঢোলটো অকণমান খৰ ঐ বান্ধৱ হৰি ৰামকৃষ্ণ তই কি গাইছ কি ফালিছ তই চুব্ৰত কাকতি তোক পাত্তা নাপাব নেউলা তই বনোৱা ৰেপ চংটো এতিয়া শুনা তোৰটো শুনিবলৈহে এক্সাইটেড হৈ আছো ফাটা ফাটি কৰি দে গাইছো ছাৰ গাইছো অকণমান ধৈৰ্য ৰখ গোৱাৰ আগতে মই ৰাইজক কথা দুআষাৰমান কৈ ল'ব লাগিব নহয় তো গাইছ মই বিদুভাই চিনেমাখনত থকা পেপে নেনে গানটোৰ পৰা ৰেপ চংটো যে সেইটো মই নিজেই বনাই পেলাইছো এতিয়া মই আপোনালোকক শুনাবলৈ গৈছো যদি মই বেছি কৰা যেন লাগিছে আপোনালোকে গালি গালাজ নকৰি মোক ক্ষমা কৰি দিব তেনেহ'লে গাইছ ইউ আৰ ৰেডি মই এতিয়া গাম মই নিজে বনোৱা ৰেপ চং তেতিয়াহ'লে গাইছো আৰু ছাৰ দেই বান্ধৈ গাহৰি অকমান আন বান্ধৈ জলকীয়া এটা লগতে আন বান্ধৈ পেক দুটা বনাই লওঁ পানী অলপ ঢালি লওঁ নিমখ অকল লগতে আন বান্ধৈ আৰু এটা বটল
টান এই বান্ধৈ পেকটো সোনকালে টান এই বান্ধৈ পিতাই আহি দেখিলে জেগাতেই ধৰিলে হ'ব যে বহুত মই মাল এই বান্ধৈ তই অলপ কৰখৰ ধৰ এই বান্ধৈ হ'ল সময় বহুত বৰ এই বান্ধৈ ৰতনৰ গঁৰালত হাত চাফা কৰোঁগৈ একেবাৰে পইচাটা কৰ এই বান্ধৈ আৰু এটা বটল আন এই বান্ধৈ পেকটো সোনকালে টান এই বান্ধৈ পিতাই আহি দেখিলে জেগাতেই ধৰিলে হ'ব যে বহুত মই মাল ঐ বান্ধৱ হৰি ৰামকৃষ্ণ কি টানিছ তই নেউলা কি গাইছ ৰেপ ঐ এনেকুৱা মই কেতিয়াও শুনি পোৱা নাছিলো ঐ নেউলা ঐ ছাৰৰ কি হ'ল ছাৰ দেখোন বেহুচ হৈ পৰিলে ঐ নেউলাৰ ৰেপ সং শুনি ছাৰৰ মূৰ ঘূৰাইছে চাগে ঐ ছাৰ এই কি হ'ল আপোনাৰ ঐ বান্ধৱ হৰি ৰামকৃষ্ণ ঐ নেউলা তোৰ ৰেপ চং শুনি মোৰ প্ৰেছাৰে উঠিছে নেকি মই একো ধৰিবই পৰা নাই ঐ কোনটোৱে পাৰ সোনকালে পানী অকণ লৈ আহ মোৰলে লৈ আহ সোনকালে তেতিয়াহ'লে গাইছ আপোনালোকে দেখিলেই নহয় মোৰ গান শুনি ছাৰ একেবাৰে বিহুচুৱাদিয়ে হ'ল প্ৰেছাৰে উঠিলে তেতিয়াহ'লে আৰু মই এতিয়া ৰেপ চং নাগাওঁ নহ'লে আপোনালোকৰো প্ৰেছাৰ উঠিব পাৰে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় লাইক এটা কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আজিলৈ বাই বাই টাটা আৰু জয় বিদুৰ ভাই চিনেমাখন সঁচাকৈ বহুত ভাল লাগিল চাই আপোনালোকো যাব যদি চোৱা নাই হললৈ গৈ পেলাই চাব তেতিয়াহ'লে গাইছ আজিলৈ বাই বাই জয় অসম